নমস্কাৰ মল্লিকা গিৰি বৰুৱা এডুকেশ্যনেল চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন শৈক্ষিক দিশৰ ভিডিঅ' পাই থাকিব আমি এই চেনেলৰ জৰিয়তে যিখিনি ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰিছো বা কৰিম সেইখিনিৰ পৰা নিশ্চয় আপোনালোকে উপকৃত হ'ব এতিয়া আমাৰ আজিৰ এই ভিডিঅ'টো শেষলৈকে চাওক আজি আমি অসমীয়া ব্যাকৰণৰ এটা বিষয় লৈ আহিছো যেটো বিষয় জানিলে আমাৰ বানান শুদ্ধ হোৱাত যথেষ্ট সহায় হ'ব এতিয়া আমি সেই বিষয়টো ক'বলৈ লৈছো যে সেই বিষয়টো আছে শব্দবিধি অৰ্থাৎ অসমীয়া ভাষাৰ ব্যাকৰণত কিছুমান শব্দ লিখোতে কি হয় যে দন্তীয় খ নহয় মূৰ্ধন্য খ হয় আৰু কিয় দন্তীয় খ নহয় মূৰ্ধন্য খ হয় সেই কথাটো লিখিব সেই কথাটো জানিবৰ কাৰণে আমি এই ভিডিঅ'টো শেষলৈকে চাওঁ এতিয়া যি বিধি বা নিয়ম মতে শব্দত দন্তীয় খ নহয় মূৰ্ধন্য খ হয় সেই বিধি বা নিয়মটোকে কি বুলি কোৱা হয় শব্দবিধি বুলি কোৱা হয় এতিয়া আমি প্ৰথম সূত্ৰটো লৈ আহিছো প্ৰথম নিয়মটো লৈ আহিছো আপোনালোকলৈ যে ৰিৰ পিছত সদায় দন্তীয় খ নহয় মূৰ্ধন্য খ হয় ইয়াত বৃহৎ কি আছে বৃহ ইয়াত কি আছে ৰি আছে আৰু ৰিৰ পিছত সদায় দন্তীয় খ নহয় মূৰ্ধন্য খ হয় ঋষভত ৰিৰ পিছত সদায় দন্তীয় খ নহয় মূৰ্ধন্য খ হৈছে গতিকে আমি জানিলো যে ৰিৰ পিছত সদায় দন্তীয় খ নহয় মূৰ্ধন্য খ হয় তাৰ পিছত দ্বিতীয় সূত্ৰটো আছে মূৰ্ধন্য ত বৰ্গৰে যেতিয়া যুক্ত হ'ব মূৰ্ধন্য ত বৰ্গ অৰ্থাৎ মূৰ্ধন্য ত মূৰ্ধন্য থ মূৰ্ধন্য ত মূৰ্ধন্য থ আৰু মূৰ্ধন্য ন এই পাঁচটা বৰ্ণৰ লগত যেতিয়া যুক্তাক্ষৰ যুক্ত বৰ্ণ হ'ব তেতিয়া কেতিয়াও দন্তীয় খ নহয় মূৰ্ধন্য খ হয় যেনে এটা কষ্টত কি হৈছে যে মূৰ্ধন্য খ হৈছে মূৰ্ধন্য ত বৰ্গৰে যুক্ত হৈছে তাৰ পিছত মিষ্টটো তেনেকুৱা হৈছে যে ইয়াতো মূৰ্ধন্য খ লগত মূৰ্ধন্য ত বৰ্গৰ মূৰ্ধন্য ত যুক্ত হৈছে উষ্ঠ তেনেকে মূৰ্ধন্য থৰ লগত মূৰ্ধন্য খ যুক্ত হৈছে গতিকে আমি মূৰ্ধন্য ত বৰ্গৰে যুক্ত হলে সদায় দন্তীয় খ নহয় মূৰ্ধন্য খ হয় তাৰ পিছত ইয়াত আছে আমাৰ তৃতীয় সূত্ৰটো আছে যে হ্ৰস্বই আৰু হ্ৰস্বকাৰান্ত উপসৰ্গৰ পিছত কিছুমান ধাতু আৰু শব্দৰ দন্তীয় খ নহয় মূৰ্ধন্য খ হয় এতিয়া আমাৰ আছে উপসৰ্গ 20টা আছে প্ৰ পৰা উপসম নব নিৰ্দূৰ অভিবি এনেকে আছে 20টা গতিকে এই 20টা উপসৰ্গৰ ভিতৰত কিছুমান হ্ৰস্বই আৰু হ্ৰস্বকাৰান্ত উপসৰ্গ আছে যেনেকৈ হু বি অভি নি অনু প্ৰতি এনেকে এইবিলাক হৈছে হ্ৰস্বই আৰু হ্ৰস্বকাৰান্ত উপসৰ্গ য'ত হ্ৰস্বই আৰু হ্ৰস্বকাৰে শেষ হৈছে অৰ্থাৎ এতিয়া চাব যে সুখমত কি হৈছে হ্ৰস্বকাৰান্ত উপসৰ্গ সুৰ পিছত থকা সম ধাতুৰ দন্তীয় খ মূৰ্ধন্য খ আছে এইটো সম ইয়াত সমত দন্তীয় খ আছিল ইয়াত কি হৈছে মূৰ্ধন্য খ হৈছে তাৰপিছত বিষমতো তেনেকৈ হ্ৰস্বকাৰান্ত উপসৰ্গ বিৰ পিছত এই সম ধাতুৰ দন্তীয় খ মূৰ্ধন্য খ হৈছে তেনেকৈ অভিলাষ হ্ৰস্বকাৰান্ত উপসৰ্গ অভিৰ পিছত থকা লাজ ধাতুৰ দন্তীয় খ মূৰ্ধন্য খ হৈছে নিষেধত তেনেকৈ হ্ৰস্বকাৰান্ত উপসৰ্গ নিৰ পিছত থকা সেই ধাতুৰ দন্তীয় খ মূৰ্ধন্য খ হৈছে তাৰপিছত এইটো হ্ৰস্বকাৰান্ত উপসৰ্গ অনুৰ পিছত থকা স্থান শব্দৰ দন্তীয় খ মূৰ্ধন্য খ হৈছে বা এনেকে স্থা ধাতুও থাকে স্থা ধাতুৰো হয় তাৰপিছত প্ৰতি হ্ৰস্বকাৰান্ত উপসৰ্গৰ পিছত থকা স্থান শব্দৰ দন্তীয় খ মূৰ্ধন্য খ হৈছে গতিকে যেতিয়া মূৰ্ধন্য খ হৈ গৈছে তেতিয়া মূৰ্ধন্য ত বৰ্গৰ বৰ্ণ মূৰ্ধন্য থ আহি গৈছে ইয়াত তাৰপিছতে আছে যে ভূমি গু অংগু এইকেইটাৰ পিছত থকা এই ভূমি বা গু বা অংগু এইকেইটাৰ পিছত থকা স্থ ধাতুৰ দন্তীয় খ মূৰ্ধন্য খ হয় যেনেকৈ ভূমিস্থ ভূমিৰ পিছত স্থ দন্তীয় শৈথস্থ নহয় কেতিয়াও মূৰ্ধন্য শৈথস্থ হ'ব গোষ্ঠ মানে গোহালি যে ইয়াত গোষ্ঠত কি হৈছে গুৰ পিছত থকা স্থটো মূৰ্ধন্য শৈথস্থ হৈছে তেনেকৈ গোষ্ঠীটো একেদৰে হৈছে অংগুষ্ঠটো কি হৈছে অংগুৰ পিছত থকা স্থটো কি হৈছে দন্তীয় খ নহৈছে মূৰ্ধন্য খ হৈছে ইয়াৰ পিছত এটা আছে যে যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ এই যুধি শব্দৰ যুধিটো এইটো এটা যুধি আৰু ইয়াৰ পিছত থকা স্থিৰটো কি হৈছে ইয়ালৈ এনেকৈ হৈছে মূৰ্ধন্য শৈথস্থ হৈছে যুধিৰ পিছত থকা স্থিৰ শব্দৰ দন্তীয় খ মূৰ্ধন্য খ হৈছে গতিকে আমি আজি নিয়মকেইটা চালো আপোনালোকে যদি ভাল পালে তেন্তে আমাক কমেন্ট কৰি জনাব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই যদি এতিয়াও সাবস্ক্ৰাইব কৰি ল'ব
ধন্যবাদ।